por gol. নমস্কাৰ মই জানতি খেল সংবাদৰ দৰ্শকসকলক স্বাগতম জনাইছো বিশ্ব ক্ৰীড়াৰ এই মুহূৰ্তৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ ICC T-20 বিশ্বকাপ স্থগিত কেবালানি বৈঠকৰ অন্তত অৱশ্যত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কাউন্সিল অৰ্থাৎ ICCয়ে চলিত বৰ্ষত হ'বলগীয়া T-20 বিশ্বকাপ স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কৰোনা মহামাৰীৰ বাবে এই সিদ্ধান্ত লৈছে ICCয়ে অৱশ্যে ভাল খবৰ এই যে অহা বছৰ অৰ্থাৎ 2021 চনৰ পৰা একেলেঠাৰিয়ে 3 বছৰলৈ দৰ্শকসকলে বিশ্বকাপ দেখিবলৈ পাব আনহাতে এই বছৰৰ T-20 বিশ্বকাপ স্থগিত ঘোষণা কৰাৰ লগে লগে IPL অনুষ্ঠিত হোৱাৰ সম্ভাৱনা বৃদ্ধি পালে সংযুক্ত আৰব এমিৰেটছত হ'ব IPL কৰোনা ভাইৰাছৰ বাবে স্থগিত ৰখা ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ এতিয়া সংযুক্ত আৰব এমিৰেটছ অৰ্থাৎ UAE অনুষ্ঠিত হ'ব IPL গভৰ্নিং কাউন্সিলৰ চেয়াৰমেন ব্ৰিজেশ পেটেলে মঙলবাৰে জানিবলৈ দিয়া মতে বৰ্ডে চৰকাৰৰ পৰা অনুমতিৰ বাবে আবেদন কৰিছে আৰু তাৰ পিছতে টুৰ্নামেণ্টৰ ভৱিষ্যত সন্দৰ্ভত আঁচনি তৈয়াৰ কৰিব পৰৱৰ্তী দিনত IPLৰ গভৰ্নিং কাউন্সিলৰ বৈঠক অনুষ্ঠিত হ'ব আৰু বৈঠকতে লীগৰ চূড়ান্ত সূচী তৈয়াৰ কৰা হ'ব পাৰে পৰৱৰ্তী খবৰ ভাৰতীয় মহিলা ক্ৰিকেট দলৰ ইংলেণ্ড ভ্ৰমণ বাতিল কৰোনা ভাইৰাছৰ বাবে ভাৰতীয় মহিলা ক্ৰিকেট দলৰ ইংলেণ্ড ভ্ৰমণ বাতিল কৰা হৈছে প্ৰথমে জুন মাহত 3খন এদিনীয়া আৰু 3খন T-20 মেচৰ সিৰিজ হোৱাৰ কথা আছিল যদিও এয়া ছেপ্টেম্বৰলৈ পিছুৱাই দিয়া হৈছিল আন এক গুৰুত্বপূৰ্ণ খবৰ এবছৰলৈ পিছুৱাই দিয়া T-20 বিশ্বকাপৰ বিক্ৰী হোৱা টিকেটৰ কি হ'ব আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কাউন্সিলে জানিবলৈ দিয়া মতে চলিত বৰ্ষৰ T-20 বিশ্বকাপৰ বাবে দৰ্শকসকলে ক্ৰয় কৰা টিকটসমূহ অহা বছৰ অৰ্থাৎ 2021 চনত হ'বলগীয়া T-20 বিশ্বকাপৰ বাবে বৈধ থাকিব অৱশ্যে যদি এই T-20 বিশ্বকাপ 2022 চনত অনুষ্ঠিত হয় তেন্তে টিকট ক্ৰয় কৰাসকলক তেওঁলোকৰ সম্পূৰ্ণ ধন ঘূৰাই দিয়া হ'ব বুলি ICCয়ে তেওঁলোকৰ ৱেবছাইটত প্ৰকাশ